অসীমত জাৰ হেৰাল সীমা অষ্টম অধ্যায় চঞ্চল পৱন। কোঠাটোৰ প্ৰাণীকেইটি ইমান পৰ নিস্তব্ধ। মই সোমোৱাৰ লগে লগে চঞ্চল হৈ উঠিল, বিশেষকৈ এজনা, যিজনাৰ লগত ভদ্ৰভাৱে কথা পাতিবৰ সৌভাগ্য মোৰ আজিলৈকে হোৱা নাই। উমাৰ শোৱনি কোঠাৰ বিচনাত বহি উমা আৰু গৌৰী, অলপ দূৰত মাটিত বহি মণি। দেখিলোঁ পেহীয়েকে সাজি দিয়া কাপোৰৰ পুতলাবোৰ লৈ তাই বৰ ব্যস্ত। ইচ্ছা কৰিয়েই উমাৰ নিচেই কাষতে বহি পৰিলোঁ। সিদাতিয়ে গৌৰী। মই তাত বহিম বুলি গৌৰীয়ে ভবা নাছিল। বহা দেখি আৰু বেছি চঞ্চল হৈ উঠিল। উমাৰ দাঁতিয়েদি গৌৰীলৈ এবাৰ চায়ো মনে মনে বহি থকা দেখি উমাই অলপকৈ হাঁহি সুধিলে, কি হ'ল চন্দন, আজি দেখোন বৰ শান্তশিষ্ট হৈ বহি আছা। শান্তশিষ্ট হৈ? মইতো সদায় শান্তশিষ্ট হৈ থাকিবলৈকে ভাল পাওঁ বৌ, কিন্তু তোমাৰ ঘৰখনত এনেকুৱা অশান্তিময় প্ৰাণীবোৰ থাকে যে মোক সেই সুখকণৰ পৰা সেইসকলে নিতৌ বঞ্চিত কৰে। আজিৰ এই নিস্তব্ধতাকণ বৰষুণৰ মাজত ৰদ চেৰেঙাৰ দৰেই বৰ ভাল লাগিছে। মোৰ কথা শেষ হোৱাৰ আগতেই গৌৰীয়ে আমাৰ ওচৰৰ পৰা উঠি মণিৰ কাষতে থকা মূৰাটোত বহিলগৈ। উমাই মোৰ চকুলৈ চালে। তুমি শান্তিত থাকিবলৈকে ভাল পোৱা নহয়, কিন্তু তুমিয়েই হৈছা অশান্তিৰ মূল। নিজেতো শান্তিত নাথাকাই, আনকো থাকিবলৈ নিদিয়া। সেয়া মায়ে মোক তাকেই কয়, চম্পায়ো কয়, শেষত তুমিও মোক তাকেই ক'লা নবৌ। কমতো, নকম কেলৈ, যাতে ক'ব লগা নহয় তাৰ বাবে জানো তুমি চেষ্টা কৰিছা। উমাই তোমালোকে কোৱাত গৌৰীয়ে এবাৰ ঘূৰি আমাৰ ফালে চালে, কিন্তু মুখেৰে একো নামাতিলে। আনদিনা গৌৰীয়ে মোক দেখাৰ লগে লগেই প্ৰথমে মোৰ লগত লাগি লয়। আজি কিন্তু মুখৰ ভাৱ দেখি ধাৰণা হৈছে উমাৰ শোৱনি কোঠা ৰণক্ষেত্ৰত পৰিণত কৰিবলৈ গৌৰীয়ে মোক সহায় নকৰে। কি হ'ল, দেখিছোঁ গধূলিটো মোৰ অথলে যায়। উমাক কেন্দ্ৰ কৰি আমাৰ এই সময়কণ মোৰ ওচৰত বৰ মধুৰ। আৰু সি যে অকল মোৰ ওচৰতে মধুৰ তাকেই বা ডাঠি কওঁ কেনেকৈ। আমাৰ চিৰ নতুন খণ্ডযুদ্ধবোৰ অতি উগ্ৰ হৈ নুঠালৈকে উমায়ো বেছ উপভোগ কৰে। উমায়ে আমাক চিনি পাইছে, সকলো বুজিছে। আমাৰ বাহিৰৰ আৱৰণখন আজিলৈকে সেই প্ৰথম দিনাৰ দৰেই তীব্ৰ, নিষ্ঠুৰ, দাম্ভিকতাৰে ভৰা যদিও ভিতৰি ভিতৰি যে তাৰ বহুত সলনি হৈ উঠিছে তাক উমাই জানে। উমাৰ আজিকালিৰ ব্যৱহাৰেই মোৰ চকুত আঙুলি দি দেখুৱাই দিছে। মই লাহে লাহে ধৰা পৰিছোঁ। গৌৰীৰ কথা নাজানো, তথাপি মাজে মাজে সন্দেহ হয়, মাজে মাজে কিন্তু বুজি নাপাওঁ, যেনেকৈ আজি পোৱা নাই। ভাবিলোঁ আজি গৌৰীৰ কি হ'ল। কথা কোৱাবলৈ যথেষ্ট চেষ্টা কৰিও একো ফল ধৰা নাই। দেখিছোঁ গৌৰী আজি দৃঢ়প্ৰতিজ্ঞ। মই যিমানেই নুজুকাও লাগিলে, গৌৰীয়ে মুখেৰে নামাতে। মণিয়ে ইমানবোৰ পুতলাৰ দৰা কইনালৈ ব্যস্ত। ময়ো যে কোঠাটোত আছোঁ ক'ব নোৱাৰে। হঠাৎ দেখি মাত দিলে, চন্দন মামা, তুমি আহিলা, মই তোমালোকে বাট চাই আছোঁ। কিয় মণি? বিষাদ গাম্ভীৰ্যৰে মণিয়ে উত্তৰ দিলে, কালি গধূলিৰে পৰা চন্দ্ৰমুখীৰ জ্বৰ, এতিয়াও একেদৰেই আছে। আহাচোন মামা, এবাৰ তুমি চোৱাহি। চন্দ্ৰমুখী মণিৰ পুতলাজনীৰ নাম। উৎকণ্ঠা দেখুৱাই আগবাঢ়ি গৈ মণিৰ ওচৰতে আন এটা মূৰত বহিলোগৈ। এইবাৰ উমাৰ পৰিৱৰ্তে মোৰে গৌৰীৰে মাজত মণি। ভাবিছিলোঁ গৌৰী উঠি যাব, কিন্তু নগ'ল। চন্দ্ৰমুখীৰ জ্বৰ? তাকেইতো, আজি মুখৰ মাতবোল নাই দেখি বুজিছিলোঁ, নিশ্চয় কিবা এটা হৈছে, কিন্তু কেনেকৈ হ'বলৈ পালে? ঠাণ্ডা লাগিছিল নেকি? লৰালৰিকৈ মণিয়ে অভিযোগ কৰিলে, কেতেকীৰ গাত দুখ মামা, কালি ডাৱৰীয়া দেখি মই কৈছিলোঁ গৰম পানীৰে গা ধুৱাবলৈ। কেতেকীয়ে মোৰ কথা নুশুনি চেঁচা পানীৰে গা ধুৱাই দিলে। আগলৈ